কাঠৰ এখন দলং চাইকেলেৰে পাৰ হোৱাৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ভাগ ল'বলৈ গৈ পানীত পৰিল ইজনৰ পিছত সিজন প্ৰতিযোগী। 110জন প্ৰতিযোগীৰ মাজৰ পৰা বিজয়ী হ'ল মাত্ৰ এজন। চাওঁ আহক এই ৰোমাঞ্চকৰ ব্যতিক্ৰমী প্ৰতিযোগিতা। এচলা কাঠৰ 40 মিটাৰ দীঘল দলং, চাইকেলেৰে দলং পাৰ হোৱা প্ৰতিযোগিতা। পানীত পৰিল ইজনৰ পিছত সিজন প্ৰতিযোগী। 110জন প্ৰতিযোগীৰ মাজত বিজয়ী হ'ল মাত্ৰ এজন। পুখুৰীৰ ওপৰত এচলা কাঠৰ 40 মিটাৰ দীঘল এখন দলং। চাইকেল চলাই এই দলংখন যিজনে পাৰ হ'ব পাৰিব তেওঁৱেই লাভ কৰিব পাৰিব 50,000 টকা। সাকু সদৃশ দলঙেৰে চাইকেল চলাই 50,000 টকা পুৰস্কাৰ লাভ কৰিবলৈ ইজনৰ পিছত সিজন যুৱকে চেষ্টা চলালে। কোনো যদি 10 মিটাৰ পাৰ হ'ল, কোনো আকৌ 20 মিটাৰ গৈয়ে হাত দাঙিলে। চাইকেল সহ পানীত পৰিল ইজনৰ পিছত সিজন প্ৰতিযোগী। মুঠ 110জন প্ৰতিযোগীৰ 109জনেই হাৰ মানিবলৈ বাধ্য হ'ল। মাত্ৰ এজন খেলুৱৈয়েহে চাইকেল চলাই এচলা কাঠৰ এই একা বেকা দলং পাৰ হৈ অসাধ্য সাধন কৰিলে। আমরা এই গেমটা টোটালি প্রধানত বসে হিসাবে যে এন্টারটেনমেন্ট হইতো তার লাগে আমরা এই কতদিন পর্যন্ত এই খেলাটা রাখবলে এবং দেখা গেছে না। ব্যতিক্ৰমী এই প্ৰতিযোগিতা উপভোগ কৰিলে হাজাৰ হাজাৰ লোকে। গছৰ ওপৰত উঠি খেল চালে বহু লোকে। কেইজনমান যুৱকৰ উদ্যোগত এই অভিনৱ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল শিলচৰ চহৰৰ পৰা 3 কিলোমিটাৰ নিলগৰ ভাগাদহৰ নামৰ গাঁওখনত।